ৰাতিপুৱাৰ পৰা গৰু ছাগলী হাঁহ এইসোপা প্ৰতিপাল কৰোঁতে মোৰ দেহা গৈছে আৰু বুজিছ। অকল তোৰেই নে? মোৰো সেই একেই গতি। আজি বোলে গোটৰ মিটিং, কাইলৈ বোলে ব্লক, পৰহিলে বোলে বেংক। নিজেতো ঘূৰি হাঁহ ছাগলী খবৰ বেছি দিবলৈও নিদিয়ে নহয়। বোলে এই মোবাইলটো যে পিটিকি বহি থাকে, সেইটো মাহে মাহে ৰিচাৰ্জ হোৱা বোলে ক'ত পইচা পাব। এই অৰুণোদয় আঁচনি পইচাকেইটা পাই থাকোঁতে ভাল আছিল বুজিছ। দিনটো ঘৰৰ কাম সোপা কৰিলোঁ, গধূলি যেতিয়া মানুহজনীক দম চম দি পইচাকেইটা লওঁ, দিনটো সকলো ভাগৰ পাহৰি যাওঁ। এতিয়া আকৌ মামাই সেইটো মুদুৱা মাৰিলে নহয়। লাখটকীয়া বাইদেউ বোলে নিজেহে হ'ব পাৰিব, আমাক বোলে ফুটা কৰি এটাও দিব নোৱাৰে। মহা মুস্কিল হ'লো বুজিছ। আমাৰ মতা মানুহবোৰৰ জীয়াই থকা টান হৈ পৰিছে। সেই ইউটিউবাৰ এজন যে আছে, দুৱৰী নেকি, সি ঘৰৰ পৰা এনেই যামগৈ আৰু নবৌ মোক নেপাবি আৰু বুলি কৈ নাথাকে দেই। তাৰো কি মোৰ নিচিনা একে দশা হৈছে চাগৈ। নিতিন, তহঁতৰ ভাল আৰু দেই, অভিনেতা মানুহ, এইবোৰ টেনচন নাই। নগেন আৰু নিতিন, তহঁতকো ইয়াতে পালোঁ ভালেই হ'ল দেই। কাইলৈ আমি প্ৰতিবাদী কাৰ্যসূচী এটা লৈছোঁ নহয়। সদল বোলে ওলাই গৈ প্ৰতিবাদ কৰি আমি আমাৰ দেশখন, আমাৰ ভাষাটো আৰু আমাৰ প্ৰাপ্য অধিকাৰ আজৰি আনিবই লাগিব। মই হ'লে নাযাওঁ দেই। যোৱাবাৰ প্ৰতিবাদ কৰিবলৈ গৈ যিহে পুলিচৰ পিটন খালোঁ, আজিও কঁকালৰ পৰা দাগ যোৱাই নাই। আকৌ মাৰ খাই ঘূণীয়া হ'ব নোৱাৰো দেই মই। মই নাযাওঁ দেই। ফ্ৰী চাউল দিছে, অৰুণোদয় আঁচনি ধন দিছে, তাৰে খাই বৈ মজা আছে, মস্তি কৰি থাকিম আৰু। ময়ো নাযাওঁ দেই। চৰকাৰী পক্ষৰ লগত হাত মিলোৱাৰ বাবেহে মই চাৰিটাকৈ বঁটা আৰু পেঞ্চন পাই আছোঁ। আপোনালোকৰ নিচিনা এলেহুৱা সুবিধাবাদীবিলাকৰ কাৰণে আজি আমাৰ মুখৰ ভাত আনে কাঁহি খাবলৈ সুবিধা পাইছে। আমাৰ মাজত একতাৰ অভাৱ কাৰণে আমাৰ জাতি মাটি ভেটি আনে হস্তক্ষেপ কৰিবলৈ সুবিধা পাইছে। মনত ৰাখিব, সময় আপোনালোকৰ নিচিনা মানুহক কেতিয়াও ক্ষমা নকৰে। কাইলৈ যেতিয়া আঁচনিৰ পইচা দিবলৈ চৰকাৰৰ হাতত টকা নাথাকিব, নিজৰ সন্তানে পাবলগীয়া চাকৰিটোও যেতিয়া আনে জইন কৰিব, এবাৰ ভাবি চাবচোন, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব। কথাবোৰ হওঁতে হয়। হয়, আমি কথাবোৰ ইমান দিনে ভাবি চোৱাই নাছিলোঁ। চেনিয়াম, কাইলৈ কাৰ্যসূচীত আমিও সহযোগ কৰিম আৰু বহিৰাগতক দেখুৱাই দিম একতাৰ শক্তি কিমান।